हेलो बंधुসকল আপোনালোক সকলোকে পালকি পইণ্ট চেনেলৰ আন এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি কোনো ধৰণৰ ৰেচিপি শ্বেয়াৰ কৰা নাই। আজি মই ফাৰ্ষ্ট টাইম ট্ৰেভেল ব্লগহে কৰিছোঁ। কেনেকৈ প্লিজ জনাব। আচলতে ভিডিঅ' কৰিম বুলি ব্লগ কৰিম বুলি যোৱাই নাছিলোঁ, সেইকাৰণে অলপকৈ যি ভিডিঅ' কৰিছিলোঁ তাৰে আপোনালোকৰ মাজত আগবঢ়ালোঁ। আৰু এতিয়া আমি যাবলৈ ৰেডি হৈছোঁ। এয়া আমি গৈ আছোঁ এতিয়া টিপামলৈ বুলি। ভিডিঅ'টো আগলৈ চাই থাকক, কেনে পাই জনাব। এয়া এতিয়া আমি নেক্সট বিচ পাইছোঁহি। বন্ধুসকল, এয়া আমি এতিয়া দেওশালখন পালোঁহি। পোৱাৰ আগতে কিন্তু এনেকুৱা ধৰণৰ নতুনকৈ দিয়া দোকান আপোনালোকে পাব। আৰু লকডাউনে মানুহক কিছুমান জেগা চিনাকি কৰাই দিলে, নহয় জানো? আগতেতো আমি জনাই নাছিলোঁ যে টিপাম ইমান ধুনীয়া এখন জেগা আছে বুলি। এতিয়া লকডাউনে মানুহক চিনাকি কৰাই দিছে আৰু ধুনীয়া জেগাবিলাক। এয়া আমি এতিয়া দেওশাল থান পালোঁহি। পোৱাৰ আগতে এনেদৰে আপোনালোকে দেওশালৰ চাইনবোৰ্ড পাব। তাৰ পাছতে ওপৰলৈ চিৰি বগাই যাব লাগিব। এয়া এতিয়া আমি চিৰি বগাই গৈ আছোঁ। খুব ধুনীয়া নেচাৰেল, নহয় জানো? সেউজীয়া চাৰিওফালে। হালধীয়া সোণাৰু হৈ ফুলি ৰোৱা এধানি মন আছুতীয়া উলাহেৰে আঁকি লোৱা জগত এখন আধা বাটতে এৰি থৈ আহি আজিও তাতে। এয়া দেখিছেনে, হঠাতে বৰষুণ জাক দি আমি সকলোবোৰ তিতিব লগা হ'ল। আৰু ৰ'বলৈও ক'তো জেগা নাই। সিৰি তিতি ওপৰলৈ গ'লোঁ। মন্দিৰত চাকি এগছ দিলোঁগৈ। এয়া এতিয়া আমি টিপাম দেওশালী থান পালোঁহি। আৰু ওপৰৰ পৰাই বুঢ়ী দিহিঙৰ ভিউটো দেখিবলৈ পোৱা যায়, চাওকচোন। আৰু কেইদিনমান আগতে ইয়াত টাই আহোম যুৱ ছাত্ৰ পৰিষদে বহুত ধুনীয়াকৈ ডাঙৰ অনুষ্ঠান এটা কৰি গৈছিল, আমি অহা কেইদিনমান আগতেই। আৰু ভিডিঅ' শেষলৈকে আপোনালোকক ভিডিঅ' ক্লিপটো অলপ দিছোঁ, আপোনালোকে চাব পাৰিব। এয়া টিপাম দেওশালী থান অতীজৰে পৰা প্ৰতিষ্ঠিত, খুব নাম থকা এখন থান হয়। ভিডিঅ'টো ইমানেই আছিল। আৰু সেইদিনাখন উঠা কেইখনমান ফটো এড কৰি দিছোঁ, আপোনালোকে কেনে পালে জনাব। আৰু যদি ভাল পায় তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। সকলোবোৰ ভালে থাকক। আকৌ নেক্সট ভিডিঅ'ত লগ পাম। টেক কেয়াৰ, বাই বাই।